হ্যালো, দুর্গা পূজা বুলি আমি যেনেকৈ সাজ পোছাক পিন্ধোঁ সেনেকৈ আমিও মিচিংকে আমাৰ ৰেষ্টুৰেণ্টখনক এনেকৈ কাপোৰ চাপোৰ পিন্ধাই দিছোঁ, অলপ সজাইছোঁ। আমিয়ে নহয় সকলো বিশ্বই মানে এই পূজাটো ফ'ল' কৰে। মেইনলি কেলকাতা মানে বেংগলী লোকবিলাকৰ এইটো বেছি হয়। চ' আমিও অকণমান চেষ্টা কৰিছোঁ যে অকণমান সজাই পৰাই তোলোঁ আমাৰ ৰেষ্টুৰেণ্টটো আউটলেটটো। এইবিলাক হৈছে আমাৰ পূজাৰ আয়োজন, খানাৰ আয়োজন। কি খানা ৰাখিম আমি, ফুড থাকিব আমাৰ আউটলেটত। এইবিলাক এতিয়া চিলি চিকেন আৰু এইবিলাক বিৰিয়ানী বনোৱাৰ কাৰণে প্ৰচেষ্টা চলাই আছে। চ' লেটছ গো।